নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। মই আকৌ সেই একেই গৰমত পৰিধান কৰিব পৰাই কেইজোটামান যোৰা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। চাই যাওকচোন আপোনালোকে। এয়া টচ কটনৰ ভিতৰত হ'ব। টচ কটনৰ গৰমত পৰিধান কৰিব পাৰে আপোনালোকে, যিহেতু টচ আৰু কটন সূতাৰে বোৱা হয়, গতিকে গৰমত কমফৰ্টেবলে হয়, অতিমাত্ৰা গৰম নুঠে। আৰু এইটো প্ৰথম যোৰাটো দেখুৱাইছোঁ আপোনালোকক, পেৰট গ্ৰীণৰ ভিতৰত হ'ব। আৰু এই কাপোৰযোৰ ৰেডি টু ৱেৰৰ ভিতৰত পাব আপোনালোকে। এয়া দহিখিনি ধুনীয়াকৈ কৰা আছে, পটিখিনিও লগোৱা আছে। এইটো পেৰট গ্ৰীণৰ ভিতৰত হ'ব আৰু কালাৰখিনি, ফুলৰ কালাৰখিনি মাল্টি কালাৰৰ ভিতৰত হ'ব। এয়া এখন মেখেলাখনো আঁঠুৰ ওচৰলৈকে ফুলখিনি থাকিব, আহল বহল পাব আপোনালোকে। যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব। আৰু এই কাপোৰযোৰ আপোনালোকে 1700 টকাতে ল'ব পাৰিব। আৰু আপোনালোকে এতিয়া কালেকশ্যন এভেইলেবল আছে, আপোনালোকে ল'ব পাৰিব। এইটো ব্লাউজ পিচ হয়। আৰু নেক্সট যোৰালৈ আহিছোঁ। এইটো টচ কটনৰ ভিতৰতে হয়। এইটো মচুৰ কালাৰত কাপোৰযোৰ আৰু ফুলৰ কালাৰখিনি ৰাণী পিংক কালাৰৰ ভিতৰত হ'ব। এখন চাদৰৰ গোটেই গাতে কামখিনি খুব ধুনীয়াকৈ কৰা আছে, আঁচলটো খুব ধুনীয়াকৈ কৰা আছে। লগতে এখন মেখেলা থাকিব। এইটো যোৰাও ৰেডি টু ৱেৰৰ ভিতৰতে পাব। এইখন মেখেলাখনৰ আঁঠুৰ ওচৰলৈকে ফুলখিনি থাকিব, ডাঙৰ ডাঙৰ বুটা এইখন। আৰু এইটো যোৰাও আপোনালোকে 1700 টকাতে ল'ব পাৰিব। যদি ভাল লাগে তেন্তে ল'ব পাৰিব। মেখেলাখনো খুব ধুনীয়াকৈ তলৰ এনেকৈ কাপোৰ লগাই চিলাই কৰা আছে। ব্লাউজ পিচ এটা থাকিব চিম্পুল। আৰু এইটো যোৰাও 1700 টকাতে ল'ব পাৰিব। নেক্সট যোৰাটো চাওক। এইটো য়েল্লোৰ ভিতৰত হ'ব আৰু ফুলৰ কালাৰখিনি পাৰ্পল কালাৰৰ ভিতৰত হ'ব আৰু চিলভাৰ গুণাৰ এনেকৈ কামখিনি আছে, বুটাখিনি। আৰু মেখেলাখনো ছেম হ'ব, চাদৰৰ আঁচলৰ পৰ্চনৰ নিচিনাই হ'ব। আৰু ওপৰত বুটাখিনি খুব ওপৰলৈকে নাথাকে। আৰু ব্লাউজ পিচটো চিম্পুল। এইটো যোৰা আপোনালোকে 1700 টকাতে ল'ব পাৰিব। এইটো এটা যোৰা চাওক, খুবেই ধুনীয়া হয়। গ্ৰে কালাৰৰ ভিতৰত হ'ব। কেমেৰাত অকণমান লাইট দেখা গৈছে, কিন্তু অকণমান ডিপ হ'ব কালাৰটো, গ্ৰে কালাৰৰ ভিতৰত। আৰু ফুলৰ কালাৰখিনি এইটো লতা ডিজাইনত থাকিব, ব্লেক কালাৰ সূতা আৰু ৰেড সূতাৰ এনেকৈ মিনা কৰা থাকিব আঁচল পৰ্চনটোত। আৰু ওপৰত সৰু সৰু বুটাখিনি থাকিব। এইটো যোৰাও ৰেডি টু ৱেৰৰ ভিতৰত। দহিখিনি খুব ধুনীয়াকৈ কৰা আছে, আপোনালোকে ভালে পাব। লগতে মেখেলাখনো চিলোৱা থাকিব আৰু ব্লাউজ পিচটো আপোনালোকে মাত্ৰ চিলাই ল'ব লাগিব। এই কাপোৰযোৰো খুবেই ধুনীয়া হয়। যদি ভাল লাগে ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। স্ক্ৰীণত দিয়া নম্বৰত হোৱাটছআপ কৰিলে হ'ল। এইটো যোৰা আপোনালোকে 1700 টকাতে ল'ব পাৰিব। ষ্টক বৰ্তমান এভেইলেবল আছে। আপোনালোকে আৰু যদি চাওঁ বুলি ভাবে তেন্তে আপোনালোকে হোৱাটছআপ কৰিলে হ'ল। এইটো ব্লাউজ পিচ চিম্পুল হয়, শ্লিপছত লগাব পৰাকৈ এটা পটি থাকিব। খুবেই ধুনীয়া কাপোৰযোৰ। নেক্সট এটা যোৰালৈ আহিছোঁ। এইটো নুনি কটনৰ ভিতৰত হ'ব। নুনি কটনৰ মই ইমান বেছি কালেকশ্যন লৈ অহা নাই ভিডিঅ'ত, কিন্তু কালেকশ্যন এভেইলেবল আছে। আপোনালোকে বেলেগ বেলেগ কালাৰ বা ফুলৰো যদি চাব বিচাৰে চাব পাৰিব। এইটো ব্লেকত কপাৰ গুণাৰ ৱৰ্কখিনি কৰা আছে, সেইকাৰণে খুব এটা ধুনীয়া লগা হৈছে। ফুলৰ ডিজাইনখিনি খুব ধুনীয়াকৈ স্পষ্টকৈ ওলাই পৰিছে। আৰু লগতে এখন মেখেলা থাকিব। মেখেলাখনো সেই ছেম হ'ব, কপাৰ গুণাৰে ৱৰ্ক কৰা আছে, আঁঠুৰ ওচৰলৈকে থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে 2300 টকাতে ল'ব পাৰিব। নুনি কটনৰো এভেইলেবল পাব আপোনালোকে, আছে কালাৰ আছে, যদি চাব বিচাৰে চাব পাৰিব। ইয়াৰ পিছৰ যোৰাটো চাওক। এচি কটনৰ ভিতৰত দেখুৱাইছোঁ। এইটো ব্লেকৰ ভিতৰতে চিলভাৰ গুণা আৰু ৰেড সূতাৰ এনেকৈ মিনা কৰা আছে। ওপৰত তেনেকৈ ছেম চিলভাৰ গুণা আৰু ৰেড সূতাৰ এনেকৈ বুটাখিনি থাকিব গোটেই গাতে। এচি কটনৰ গৰমত পৰিধান কৰিবলৈ কমফৰ্টেবলে হয়। এইখন চাদৰখন লগতে এখন মেখেলাখন থাকিব। মেখেলাখনো ছেম হ'ব আৰু আপোনালোকে আহল বহলে পাব। লগতে এটা ব্লাউজ পিচ থাকিব। আৰু এই কাপোৰযোৰো আপোনালোকে 1500 টকাতে ল'ব পাৰিব। এইকেইটা হৈছে পাৰিকেইটা, ৰেড সূতাৰ কাম কৰা আছে চাদৰৰ পাৰিকেইটা। ইয়াৰ পিছৰ যোৰাটো চাওক। এইটো পেৰট গ্ৰীণৰ ভিতৰত হ'ব। খুব ধুনীয়া কালাৰটো। ইয়াৰ ফুলখিনি ৰেড, ব্লু আৰু গল্ডেন গুণাৰ কামখিনি আছে আঁচলটোত। ওপৰত সৰু সৰু বুটাখিনি থাকিব। লগতে থাকিব এখন মেখেলা, লগতে ছাইড পাৰিকেইটা থাকিবই, ব্লাউজ পিচ থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 1200 টকাতে ল'ব পাৰিব। এইটো হৈছে 80 সূতাৰ যোৰা। 80 সূতাৰ আপোনালোকে গৰমত পৰিধান কৰিব পাৰে। গোটেই দিনটো পৰিধান কৰি থাকিলেও গৰম অনুভৱ নহয়। আৰু এইখন হৈছে চাদৰখন, লগতে এখন মেখেলাখন থাকিব, লগতে এটা ব্লাউজ পিচ থাকিব। আৰু এই কাপোৰযোৰ আপোনালোকে 1100 টকাতে ল'ব পাৰিব। যদি ভাল লাগে ল'ব পাৰিব। আৰু ইয়াৰ পিছৰ যোৰাটো চাওক। এইটো ছেম হয়, ফুলৰ ডিজাইনখিনি, খালি কালাৰখিনি বেলেগ। মই
ভিডিঅ'ত দেখুৱাবলৈ অসুবিধা হয় সেইকাৰণে মই কেইটামান পিকচাৰ লগাই দিছোঁ আপোনালোকে চাব পাৰিব ফটো মাৰি থোৱা আছিলে সেইকাৰণে দি দিছোঁ যোনটো যোৰা আপোনালোকে ল'ব বিচাৰে যদি ভাল লাগে ল'ব বিচাৰে ল'ব পাৰিব এখন মেখেলাখন হয় এইবোৰ গৰমত পৰিধান কৰিব পাৰে আপোনালোকে আৰু ষ্টক এভেইলেবল আছে যদি ইয়াতকৈ অধিক চাব বিচাৰে তেন্তে স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব